ভুই ৰোৱা হৈছে। এই আগলি পাতত কেঁচা চনা আৰু টেঙা দিয়া হৈছে। ঠাই ভেদে বেলেগ বেলেগ দিয়া হয়। হেলচ আৰু তেতেলী, কিছুমানে লেটেকু দিয়ে। আৰু ইয়াৰ কাষতে দেখিছে কচু গছ এজোপা। এই কচু গছজোপা যিমান জলদি বাঢ়ে তেনেকৈ ধান বাঢ়ক বুলি অসমীয়া এটা নিয়ম হিচাপে বান্ধি লৈ এয়া আগবঢ়োৱা হয়। এয়া আমাৰ খুৰীয়ে শাক কাটিলে, এতিয়া কচু গুচাইছে। ৰোৱনীসকলে পথাৰৰ পৰা আহি খাব লাগিব। এয়া ৰোৱনীসকলে ৰুই আছে। মোৰ জা-জলি আৰু শাহু খুৰী আছে ইয়াত। এয়া ঘুগুনি বনাই দিয়া হৈছিলে ৰোৱনীসকলক খাবলৈ। চাহ আৰু ঘুগুনি বনাই দিছিলোঁ। সিহঁতি কেমেৰাৰ আগত ওলাবলৈ লাজ কৰিছে। এয়া ব্ৰইলাৰ পুৰি লোৱা হৈছে। আজি ৰোৱনীসকলক এসাঁজ ভাত খোৱা হ'ব, সেইকাৰণে ব্ৰইলাৰ দুটা অনা হ'ল আৰু এই ব্ৰইলাৰ দুটা ৰান্ধি ইহঁতক আজি ভালকৈ এসাঁজ খুৱাব লাগিব। দালি ৰন্ধা হৈ গ'ল। দালিৰ লগত অমিতা কচু দিয়া হৈছে। ইতিমধ্যে ভাত ৰান্ধিও হৈ গৈছে, অকল ভাজি বাকী। মাংসখিনি ৰান্ধো বুলি মই সকলো জোতাই লৈছোঁ ওচৰতে আনি। এয়া তেল দিলোঁ, তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ আৰু আদা নহৰু পেষ্ট দিলোঁ। এতিয়া মাংসখিনি দি দিছোঁ। অলপ দেৰি ভাজি লোৱাৰ পিছত শাক দি দিব লাগিব। তাৰপিছত আগলৈ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। চব্জি হৈ গ'লে মাংস, অমিতা আৰু কোমোৰা দিয়া আঞ্জা। এইখিনি পচলা, চানা, কুকুৰাৰ ঠেং, পেটু, মানে জলকীয়া ভাজি। এয়া ৰোৱনীসকলে ভাত খাইছে পথাৰৰ পৰা আহি দুখে ভাগৰে সকলোৱে।